পানী আহিলে মানে এইটো তল নাযায়, এইটো এনেকৈ থাকিব যিমান পানী হওক। তো হে গাইজ, ৱেলকাম টু মাই চেনেল ৰিহান ব্লগ 679। তো আপোনালোকক স্বাগতম মোৰ চেনেললৈ। আৰু আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু লগতে আপোনালোকৰ আশীৰ্বাদত 1K হৈ গ'ল এতিয়া মোৰ চেনেলত। তো এতিয়া আজি এটা নতুন ভিডিঅ' লৈ গৈ আছোঁ লক্ষীপুৰৰ পৰা। আজি মোৰ ছুটি আছে, তো লক্ষীপুৰৰ পৰা জলেশ্বৰ গৈ আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। জলেশ্বৰত এটা নতুন জেগালৈ গৈ আছোঁ, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া ওলাই দিলোঁ ৰুমৰ পৰা। এতিয়া আমি ওলাই দিছোঁ গাইজ। দৰ্জাটো মাৰি দে। তো গাইজ বেবীত তেল ভৰাই লওঁ এতিয়া। বেবীত তেল ভৰাই কিনে আমি জলেশ্বৰ গৈ আছোঁ ভিডিঅ'। তো গাইজ এতিয়া আমি যাই থাকোঁ আৰু না গাইজ, মাৰি লওঁ তেল। এতিয়া আমি জলেশ্বৰ গৈ আছোঁ গাইজ। গাঁৱলীয়া পৰিৱেশ ন, ধুনীয়া একদম ভিউ। এইফালে চাওক আৰু এইফালে চাওক ৰাস্তা গাইজ, পানী পানী হৈ গয়া, পানী পানী হৈ গয়া ৰাস্তা। এই ৰাস্তা জলেশ্বৰ আহিলোঁ আমি, কিন্তু ৰাস্তা গাইজ একদম বেয়া, পানী গোটেই পানী। চাওক আপোনালোকে এয়া পানী পানী হে ৰাস্তা মানে বহুত বেয়া গাইজ। বেবী একদম ফ্ৰেণ্ড চলি গৈছে চলাওঁতে মানে ৰাস্তা একদম বহুত বেয়া গাইজ। অলপ আহিয়ে ক্লাছ টানিব লাগে, আকৌ অলপ আহিয়ে ক্লাছ টানিব লাগে গাইজ। একদম কি ক'ম আৰু গাইজ। মানুহ এজনক সুধিছোঁ, ৰাজমিটাৰ পৰা ভাল বুলি কৈছে, চাই লওঁ আগত গৈ। ৰাস্তা এই অৱস্থা, পানী পানী পানী। আৰু ভালকৈ দুদিন তিনিদিন বৰষুণ দিলে দেখোন ৰাস্তা চিৰি চাপ নোহোৱা হৈ যাব গাইজ। ৰাস্তাটো ভাল কৰিলে ভাল হয়, অকল মোৰ কাৰণে নহয়, সকলো মানুহৰ কাৰণে ভাল হয়। যাতে যোনবিলাক মানুহ যাতায়াত কৰে তেওঁলোকৰ কাৰণেও ভাল হয়। ৰাস্তাটো ভাল হ'লে চব ভাল হয়। এইবিলাক গাইজ বহুত যাব আছে গাইজ। ফাইনেলি ভাল ৰাস্তা পাই গ'লোঁ গাইজ, ফাইনেলি ভাল ৰাস্তা। ঐ দাদা, জলেশ্বৰ কোনফালে যায় নো? জলেশ্বৰ কিমান দূৰ আছে আৰু? হা 2 কিলোমিটাৰ। গাইছ আৰু বেছি নাই, আৰু 2 কিলোমিটাৰ আছে। আমি আহি পাৰোঁনে আৰু চাই থাকিলে ভিডিঅ'টো। ধুনীয়া জেগা এটা আছে, মানুহ নকওঁ এতিয়া, গৈ কেনেহে আপোনালোকক কৈ আছোঁ। সকলে
জলেশ্বৰ এইটোৱে নেকি এই বুঢ়া বুঢ়ী যি কিবা এটা যে চাব পাৰি যি চোৱা জাগা আছে কোনফালে যাব লাগিব নিকিমপুৰ নিকিমপুৰ ফালে মাথাবুৰি দি যাই থাকিম ন কিমান দূৰ আছে মাথাবুৰি আৰু ৰাস্তা ভাল না এই বুঢ়া বুঢ়ী হা অঁ আহিছো আৰু যাব বেছি নাই আৰু চিনি নাপাওঁ দি ল'লোঁ বাবুহঁতক থেংক ইউ দি দিলোঁ চিনাকিটো দি দিলে আগত গৈছোঁ এইটোৱে জলেশ্বৰ গাইড এয়া জলেশ্বৰ চক ঠিকে ডাঙৰ চক বহুত ডাঙৰ চক ফাইনেলি গাইছ আমি মানে ছাৰ এজনক লগ পাই গ'লোঁ তেওঁলোকৰ তাতে গৈ আছে বোলে তেওঁলোক আগত গৈ আছে এতিয়া তেওঁলোক আগত তেওঁলোক চাৰিচকীয়াত গৈ আছে এতিয়া মই আহি আছোঁ আৰু তেওঁলোকৰ পিছে পিছে তো বোলো গাইছ ভাল লাগিল আহি ৰাস্তাটোহে বেয়া লাগে কোনফালে যাব লাগে বুঢ়া বুঢ়ী মইতো চিনি নাপাওঁ গাইছ লেফ্ট চাইডে দেখাই আছে এই লেফ্ট চাইডে ছাৰহঁতে দি দিছে আৰু না গাইছ মই চিনি নাপাওঁ গাইছ মইতো ইয়াত কামে কৰোঁ মানে চাব আহিছোঁ আৰু গাইছ ধুনীয়া জেগা এটা আছে এই বহুত দিনৰ মূৰত দেখিছোঁ ম'হৰ গাড়ী নাইচ ফিল্ডটো মনত আহি গ'ল পুৰণা ফিল্ডটো মনত আহি গ'ল আৰু গাইছ এইফালে নাইচ নাইচ লাগছে ভিউ আল্টিমেট ভিউ আগত গৈ আৰু ভালকৈ দেখাই আছোঁ ৰৈ কেনে দেখাই আছোঁ আপোনালোকক চাব পাৰে চাওক উপস্থিত আহিলোঁ মই আজি বেবী গাড়ী এটা থৈ দিছোঁ এই আমাৰ ছাৰে লৈছে আমাৰ ছাৰ যাই থাকে আমাৰ ৰেষ্টুৰেণ্টত যাই থাকে আমাৰ ছাৰ ফটোশ্বুট চলি আছে এতিয়া আমাৰো অলপ ফটোশ্বুট চলিব তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আপোনালোকে তো ইয়াতে আহিম কেতিয়াবা ফটোশ্বুট কৰিব আহিম এইটো শিল মানে যিমানটা মানে হেৰি দিলেও পানী আহিলে মানে এইটো তল নাযায় এইটো এনেকৈ থাকিব যিমান পানী হওক এতিয়া বাৰিষাৰ দিন আপুনি গমে পাইছে ফুল পানী আহি আছে তথাপি এইটো তল যোৱা নাই চাওক এয়া জুম কৰি দেখা দিছোঁ আপোনালোকে চাওক এইটো তল নাযায় কেতিয়াও তল নাযায় আৰু ইয়াতে তাৰমানে লোকেশ্যনটোত ভিডিঅ' বনাব মানে কভাৰ ভিডিঅ' বনাব কিবা কৰিব ধুনীয়া লোকেশ্যন হয় এইটো চাওক তো গাইছ মই নামি গৈ আছোঁ চাবি ফ্ৰী কেমেৰাটো হৈ থাক তই একদম নাইচ তো গাইজ এতিয়া আমি মানে ফটোশ্বুট কৰিলোঁ অলপমান মানে হেৰি কৰিলোঁ ভিডিঅ' চিডিঅ' বনালোঁ ইয়াতে এই ধুনীয়া জেগা ইয়াতে বহি থাকিব পাৰি বঢ়িয়া এয়া শিল চাওক ইয়াতে গৈ আছোঁ মই চাবা এই দেখুৱা ইয়াতে উঠোৱা অলপ এই নাইচ ফটোশ্বুট হ'ব ইয়াতে এটা তো গাইজ ফাইনেলি চাওক আমি আছোঁ ইয়াতে এইখিনি বুঢ়া বুঢ়ী বুলি কয় ইয়াতে আহিছোঁ আজি আপোনালোকে চাব পাৰে আগত সেইফালে মেঘালয় লখিমপুৰ জলেশ্বৰ চব এৰি থৈ আহিছোঁ গাইজ তো ইয়াতে আহিলোঁ এনেই অলপ টাইম পাছ কৰিবৰ কাৰণে আহিলোঁ আৰু জেগাটো আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ আৰু এইফালে চাব পাৰে একদম ধুনীয়া আমাৰ দুখো ইয়াতে বহি আছে পূৰা পোজ দি ইয়াতে ফটো আপোনাৰ দেখোঁ তো আপোনালোকে বেয়া নাপাব ভিডিঅ' দিব পৰা নাই আহি আছোঁ নেক্সট আৰু নেক্সট ভিডিঅ' ক'ত যাওঁ এতিয়ালৈ প্লেনিং হোৱা নাই আপোনালোকক জনাই আছোঁ নেক্সট ভিডিঅ'ত জনাই দিম আপোনালোকক তো এতিয়া আমি যাই আছোঁ আকৌ কামৰ জেগাত যাম এতিয়া আৰু মানে ৰাস্তাটো বহুত বেয়া আপোনালোকে দেখিছে বহুত বেয়া অলপ ভাল হ'লে ভাল হয় সোনকালে পালোঁ হয় এতিয়া মানে সোনকালে যাম গধূলি নোহোৱাৰ আগত মানে ৰুম পাব লাগিব গাইজ তো মানে ইয়াতে অহা মেইন উদ্দেশ্য হ'ল এই জেগাটো মানে থাকি কেনে
বহুত ধুনীয়া লাগে গৰমৰ দিনত আৰু এই পৰিৱেশটো চাওক না কিমান ধুনীয়াকৈ পানী আহি আছে এইফালেৰে একদম গৈ আছে এইফালে গোটেই পানীৰে পানী আৰু এই শিলটো আপোনাৰ ক'লোৱে আপোনালোকক চবকে ক'লোৱে শিলটোৰ বিষয়ে তো গাইজ মই লক্ষীপুৰৰ পৰা ইয়ালৈ আহিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিছোঁ বোকা পানী বহুত ৰাস্তা বেয়া তথাপিও আপোনালোকৰ মাজত আহিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ মৰমত 1K হৈ গৈছে এতিয়া আৰু লাহে লাহে ভিডিঅ' দি আছোঁ আৰু দি থাকিম যিমান পাৰোঁ সিমান ভিডিঅ' দি থাকিম আপোনালোকৰ মাজত চ' আপোনালোকে ছাপোৰ্ট কৰিব ইমানখিনি ছাপোৰ্ট কৰিছে মোৰ 1K হৈ গ'ল এতিয়া তো আৰু নতুন লেভেলৰ ভিডিঅ' বনাবৰ কাৰণে আৰু ছাপোৰ্ট কৰক আপোনালোকে তো ফাইনেলি গাইজ এতিয়া আমি যাম আৰু ইয়াৰ পৰা এই বেবী চাওক কিমান লেতেৰা হৈ গৈছে বহুত লেতেৰা হৈ গৈছে বেবী মডিফিকেশ্যনৰ ভিডিঅ' এটা আনি আছোঁ সেই ভিডিঅ'টো হিন্দীত কৰি দি আছোঁ মানে চবে বিচাৰেতো মডিফিকেশ্যনত কিমান কি খৰচ হ'ল গোটেইখিনি দিছোঁ আৰু এই চাওক না এই গাই কি বেবীৰ অৱস্থা চাওক না এই আজি পূৰা খাৰাপ হৈ গ'ল আৰু না ৰাস্তাটো গম নাপাওঁ বেয়া বুলি গাইজ তো যাই কিনে বেবীক ধুই দিব লাগিব কুলেনটো অলপ ভৰাই দিব লাগিব কুলেনটো কমিছে গাইজ তো এতিয়া বলক গাইজ তো বাই বাই দিলোঁ এয়া বুঢ়া বুঢ়ী বাই বাই দিলোঁ এতিয়া ছাৰহঁত আছে ইয়াতে ফটো তুলি আছে ছাৰহঁতে ফটোশ্বুট কৰি আছে তো এতিয়া আমি গৈ আছোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব আৰু লোকেশ্যনটো তো এতিয়া বাই বাই দিলোঁ গাইজ তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক তো নেক্সট ভিডিঅ' মডিফিকেশ্যনৰ ওপৰত হ'ব কি মডিফিকেশ্যন কৰিছোঁ তো এতিয়া বলক গাইজ বাই বাই